নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। যিহেতু অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা বৰ্তমান শেষ হ'ল, আপোনালোকে লিখিত পৰীক্ষাৰ কাৰণে নিশ্চয় প্ৰস্তুতি চলাই আছে। গতিকে আজিৰ ভিডিঅ'টোত মই আপোনালোকক কেইখনমান কিতাপ দেখুৱাম। সেই কিতাপ কেইখন আপোনালোকে যদি ফ'ল' কৰে বা পঢ়ে, তেতিয়া আপোনালোকৰ নিশ্চয় সুবিধা হ'ব বুলি মই ভাবোঁ। কিয়নো মই লিখিত পৰীক্ষা বৰ্তমান এতিয়ালৈকে অসম আৰক্ষীত দিয়া নাই যদিও মোৰ লগৰ বহু কেইজনে এই কিতাপ কেইখন পঢ়িয়ে 2022 চনৰ লিখিত পৰীক্ষাত তেওঁলোকে উত্তীৰ্ণ হৈছে। গতিকে তেওঁলোকৰ লগত মই বাৰ্তালাপ কৰিলোঁ আৰু তেওঁলোকে মোক জনালে কি কি কিতাপ তেওঁলোকে সেই সময়ত ফ'ল' কৰিছিলে। আহকচোন জানো তেওঁলোকে কি কি কিতাপ ফ'ল' কৰি তেওঁলোকে 2022 চনত সফলতা লাভ কৰিছিলে। আপোনালোকে লুচেন যিকেইখন ল'ব, লুচেন যিকেইখন মই এইকাৰণে ল'বলৈ কৈছোঁ, ইণ্ডিয়ান হিষ্ট্ৰী, পলিটি, ইকনমি আৰু আপোনালোকে দেখিছে এতিয়া যিহেতু গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা হৈ গ'ল এডিআৰি, তাত ৱৰ্ল্ড জিঅ'গ্ৰাফী কুৱেশ্যন বেছিকে দিছে। গতিকে আপোনালোকে এইখন যদি পঢ়ে, পলিটি, ইণ্ডিয়ান হিষ্ট্ৰী, ইকনমিক্স, ৱৰ্ল্ড জিঅ'গ্ৰাফী, কাৰেঞ্চি, কেপিটেলৰ পৰা সকলোখিনি এইখনত পাব। গতিকে এইখন এখন মষ্ট ইম্পৰ্টেণ্ট কিতাপ বুলি মই ভাবোঁ বৰ্তমান সময়ত, যিহেতু কুৱেশ্যনৰ পেটাৰ্ণটো আগতকে অলপ চেঞ্জ কৰিছে। গতিকে ৱৰ্ল্ড জিঅ'গ্ৰাফী বা ইণ্ডিয়ান জিঅ'গ্ৰাফী, পলিটি, ইকনমি, সকলো ইণ্ডিয়ান হিষ্ট্ৰী, গতিকে এইকেইটা মষ্ট ইম্পৰ্টেণ্ট টপিক হয়। গতিকে এইখন কিতাপ আপোনালোকৰ কাৰণে একদম মষ্ট ইম্পৰ্টেণ্ট। মই ভাবোঁ বৰ্তমান যিহেতু পেটাৰ্ণটো অলপ চেঞ্জ কৰিছে আপোনালোকে দেখিছে, গতিকে আপোনালোকে এই কিতাপখন নিশ্চয় ল'ব, আপোনালোকৰ যথেষ্ট সহায় হ'ব। অসমীয়াৰ বুক আপোনালোকক সকলোৱে এখন ৰিকমেণ্ড নিশ্চয় কৰে, যিহেতু অসম আৰক্ষী পৰীক্ষাত অসমৰ বিষয়ে যথেষ্ট কুৱেশ্যন আহে আৰু এইখন পঢ়িলে মই নাভাবোঁ যে বেলেগ কিতাপ পঢ়িব লাগিব অসমৰ কাৰণে। থিয়ৰলি আপোনালোকে ভালদৰে ইয়াৰ টপিক ৱাইজ পঢ়িলে আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব। গতিকে আপোনালোকে এইখন কিতাপ পঢ়িব। তেওঁলোকেও কৈছে এইখন কিতাপ তেওঁলোকে পঢ়িছিলে। আৰু দ্বিতীয় কিতাপ এই জানানে কিতাপখন দেখিছে আপোনালোকে, জানানে কিতাপখন শান্তনু কৌশিক বৰুৱাৰ হয়। গতিকে আপোনালোকে ইয়াত অসমৰ বুলিয়ে নহয়, ইয়াৰ আপোনালোকে সম্পূৰ্ণ তথ্য পাব এইখন কিতাপৰ পৰা। যথেষ্ট কুৱেশ্যন আহে, আপোনালোকে ভালদৰে ফ'ল' কৰিব, এইখন কিতাপ পঢ়িব আপোনালোকে জানানেখন। তাৰোপৰি আপোনালোকে আছাম পুলিচ কনষ্টেবলৰ এনেকুৱা গাইডবুক এখন আনি ল'ব। এইকাৰণে এনেকুৱা গাইডবুক এখন আপোনালোকে ল'ব পাৰে। দেখিছে আপোনালোকে, যিহেতু আপোনালোকে এইখিনি কিতাপ টপিক ৱাইজ যেতিয়া থ্ৰ'লি পঢ়িব, তাৰপিছত এই যোনখন কিতাপ আছে এই কিতাপখনত MCQ থাকে বা আগতে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে তাৰ আৰ্হি প্ৰশ্ন কাকত থাকে। আপোনালোকে ইয়াৰ প্ৰশ্নবোৰ পাৰিছে নে সমাধান কৰি চাব পাৰিব। মেথছে হওক, ৰিজনিঙে হওক, জিকে হওক, যি আছে আপোনালোকে এইখন ল'লে ফ'ল' কৰি চাব পাৰিব, প্ৰেক্টিচ কৰিব পাৰিব আপোনালোকে যে কিমান পাৰিছে নাই। গতিকে এনেকুৱাখনো আপোনালোকে, ইয়াতো যথেষ্ট ভাল ভাল কুৱেশ্যন থাকে, ইয়াৰ পৰাও কুৱেশ্যন আহে। গতিকে আপোনালোকে এইখনো আনি পেলাই ফ'ল' কৰিব পাৰে। তাৰোপৰি আৰু এনেকুৱা আৰু এখন জানানে আছে, আপোনালোকে এইখনো চাব পাৰে। কোনোবা এখন জানালে ল'লেই হ'ল। গতিকে তেওঁলোকে এইখিনি কিতাপে ফ'ল' কৰিছিলে জিকেৰ কাৰণে। তাৰোপৰি আপোনালোকৰ যিহেতু দেখিছে বৰ্তমান সময়ত কাৰেণ্ট এফেয়াৰ্ছো দিয়ে, গতিকে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপোনালোকে কোনো কিতাপ ফ'ল' কৰিব নালাগে। কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপোনালোকে ভাল ইউটিউব চেনেল চাব, বেছি একো চাব নালাগে। এবছৰৰ ভিতৰত যিমানখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে আপোনালোকে ধুনীয়াকৈ নোটছ বনাব। স্পৰ্টছৰ হওক, এৱাৰ্ডৰ হওক, এইখিনি যিখিনি জানে আপোনালোকে, বা কিবা থিম হওক, এইখিনিৰ ওপৰতে যথেষ্ট কুৱেশ্যন দিয়ে। গতিকে আপোনালোকে এইখিনি এবছৰৰ ভিতৰত যিমানখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে আপোনালোকে এইখিনি ইউটিউবৰ পৰা চাই পেলাই আপোনালোকে নোটছ বনাই কালেকশ্যন কৰিব, আপোনালোকৰ যথেষ্ট সুবিধা হ'ব মই ভাবোঁ। বাকী ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে এটা নিশ্চয় কমেণ্ট কৰিব, আৰু লগ বন্ধুক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, তেওঁলোকৰ যাতে সুবিধা হয়। বাকী এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে, ডিফেন্স ৰিলেটেড ভিডিঅ' পাই থাকিবৰ কাৰণে অনুগ্ৰহ কৰি মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰিব। যেতিয়াই মই এনেকুৱা ধৰণৰ আপডেট দিওঁ বা ভিডিঅ' দিওঁ আপোনালোকে তেতিয়াহে পাব। বাকী সকলোকে ধন্যবাদ জনাইছোঁ, মোক ছাপোৰ্ট কৰি যাব।